কেটেৰেক্টটো মানে অপাৰেশ্যন নকৰাকৈ তেখেতে মানে ঠিক কৰিব পাৰে। তো গতিকে যদি আপোনালোকে কোনোবাই বিচাৰে, এইটো বেছি বেয়া নহয়, এইটো বেছি ওলাইছে। নমস্কাৰ বন্ধুসকল, সকলো ভালে আছে নিশ্চয়। আজি এটা বিশেষ কাৰণত আচলতে ভিডিঅ'টো বনাইছোঁ। প্ৰকৃততে বিশেষ হয় আৰু আচলতে মানে কি হ'ল, বহুতৰ সহায় হ'ব ভিডিঅ'টোৱে মানে। আৰু এইফালে মোৰ লগত দেখিছে এখেত আপোনাৰ সুকুমল দেউৰীদা। আৰু আপোনালোকে জানি আচলতে সুখী হ'ব, আমাৰ চকুৰ বিশেষকৈ যি কেটেৰেক্ট কৰে, সেই কেটেৰেক্ট কৰাৰ অপাৰেশ্যন নকৰাকৈ তেখেতে মানে ঠিক কৰিব পাৰে। তো গতিকে যদি আপোনালোকে কোনোবাই বিচাৰে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ। মই জোৰ দি নকওঁ হয় নাই, জোৰ দি কাকো নকওঁ, কিন্তু যদি আপোনালোকে বিচাৰিছে নহয় হাড়ে ভঙা আপোনাৰ চাৰিদিকা এতিয়া যোনটো L4, L5, L5S1 যিবিলাক মুঠতে দীৰ্ঘদিন ভুগি আছে কঁকাল বিষত, হয় নিশ্চয় সেইবিলাকো আহিব হয়। তো আপোনালোকে গম পালে কথাখিনি এইখিনি আচলতে বহুত জৰুৰী কথা। গতিকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু ময়ো ঠিক এনেকৈ আপোনাৰ ছ'চিয়েল মিডিয়াতে ভিডিঅ' পাইছিলোঁ। আৰু ওচৰৰ মোৰ দাদা এজন আহিছিলে, তেখেতৰ পৰা মই নাম্বাৰটো ল'লোঁ। তেখেতৰ মানে মাকো কৰাইছিলে আৰু সেইমতে মই গম পালোঁ কথাখিনি। আৰু আমাৰ দেউতাৰ মানে বয়সত যথেষ্ট হ'ল, গতিকে মই ভাবিলোঁ মানে ইয়াতে কৰা বুলি ভাবিলোঁ। আৰু যিহেতু কেইবাজনো আমাৰ ওচৰৰ কৰাইছে, গতিকে ইয়াতে কৰা বুলি নিশ্চয় নিশ্চয় তেখেতলোকে যথেষ্টখিনি ভালো পাইছে। মই ফিজিকেলি লগো কৰিছোঁ। তো গতিকে আপোনালোকক ভিডিঅ'টো জনাওঁ বুলি ভাবিলোঁ। আৰু নিশ্চয় আৰু এইটো কথা মই দি ক'ব পাৰোঁ যে আপোনাৰ এনেকুৱাতো ঢেৰ পেচেণ্ট আছে, আমি কওঁ চবেই মানে আপোনাৰ হয়তো বুলিয়ে কৈছোঁ অপাৰেশ্যন কৰিবলৈ সক্ষম নহ'ব পাৰে। এতিয়াও একদম বহুত আছে। গতিকে ইয়াৰ ওপৰত ভিডিঅ' যে নাই বনোৱা এইটো নহয়, কিন্তু ভিডিঅ' বনাইছে, একেটা ভিডিঅ' আগতে আছে। কিন্তু মই আচলতে ভিডিঅ'টো এনেই হেৰিয়াত বনোৱা নাই। তো ভাবিলোঁ কিছুমান মানুহৰ সহায় হ'ব, নিশ্চয় সহায় হ'ব। গতিকে আপোনালোকে বিচাৰিলে আহিব পাৰিব। আৰু এখেতে ধুনীয়াকৈ এড্ৰেছটো দি দিব। আপোনাৰ ফোন নম্বৰটো দিলে ভাল হ'ব, ফোন নম্বৰটো দি দিব এখেতে। তো এয়া আছিলে ভিডিঅ'টো। তেখেতৰ এড্ৰেছটো এবাৰ ভালকৈ দি দিব। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, ভাল হ'ব বুলি ভাবিছোঁ। তো এইখিনি কথা আছিলে, ধন্যবাদ। এড্ৰেছটো এবাৰ দি দিব আপুনি। বৰমূৰীয়া দেউৰী গাঁও, এইটো ধৰ কোলাজনৰ পৰা আহি পেলাই ৰাইডত গুচি আহি বৰমূৰীয়া দেউৰী গাঁও, বৰমূৰীয়া তিনিআলিৰ পৰা অলপ সোমালে পাই যাব। হয়, মোৰ নাম সুকুমল দেউৰী। সুকুমল দেউৰী ঘৰ ক'ত বুলি ক'লে ৰাইজে কৈ দিব। মোবাইলৰ নম্বৰ 8011310480। আকৌ এটা নম্বৰ 9707095632। তো বন্ধুসকল, গোটেই কথাখিনি আচলতে গম পালে আপোনালোকে। আৰু তেওঁ ধুনীয়াকৈ এড্ৰেছটো দি দিলে, ফোন নাম্বাৰো দি দিলে। আৰু বিশেষ মোৰ ফালৰ পৰা ক'ব লগা নাই। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, 10জনৰ উপকৃত হ'ব নে কি কয়? হয়, ধন্যবাদ। জয় অসম। ওম নমঃ শিৱায়।